মছলপুৰ BTC সমষ্টি হিচাপে যিমান আমাৰ BTC চৰকাৰৰ 5টা গেৰেণ্টি আছিল, ইয়াৰে 5টা গেৰেণ্টিৰ আঁচনি হিতাধিকাৰীসকলক সেইটো প্ৰদান কৰা হ'ব। মানে আত্মসহায়ক গোট আছে, আমাৰ যিবিলাক গৰীব মানে কাম কৰি খোৱা মানুহ আছে, মানে IBS আছে 10,000কৈ, আত্মসহায়ক গোটসকলক 15,000 টকাকৈ, আৰু যিবিলাক আমাৰ ইউথ আনএমপ্লয়ড তেখেতসকলক 2 লাখকৈ প্ৰায় 100 জন, আৰু তাৰ বাদেও আছে আমাৰ ফিজিকেলি হেণ্ডিকেপ আছে, সিনিয়ৰ সিটিজেন আছে 10,000কৈ টকা। এইখিনি চেক ইয়াতে চৰকাৰীভাৱে আমাৰ BTC চৰকাৰে ইয়াতে ভগোৱাৰ ব্যৱস্থাটো কৰিছে, আৰু মোক ইয়াতে কণ্টেক্ট দেখা দিবলৈ মাতিছিলে এক্স MLA হিচাপে, মই আহি দেখা দিলোঁ, ভাল লাগিল। 5টা গেৰাণ্টিৰ পিছত আৰু কিবা পদক্ষেপ ল'ব নেকি আপোনাৰ? 5টা গেৰেণ্টিৰ পিছতো আমাৰ যথেষ্ট পদক্ষেপ, এই অঞ্চলত আমাৰ যিমানখিনি ৰোড কমিউনিকেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ এইবিলাক আমাৰ ডেভেলপ কৰা, আপগ্ৰেড কৰা, আমাৰ যিবিলাক আমাৰ ইৰিগেশ্যন আছে, এগ্ৰিকালচাৰ ছেক্টৰ, এডুকেশ্যন ছেক্টৰ বা আমাৰ হেল্থ ছেক্টৰ, সকলো ছেক্টৰতে প্ৰায়ৰিটি দি BTCখন আগুৱাই লৈ যোৱা, সেইটোৱে BTC চৰকাৰৰ উদ্দেশ্য। হাগ্ৰামা মহিলাৰে তাৰমানে কথা ৰাখিছে, ইলেকশ্যনৰ আগত যিটো 5টা গেৰাণ্টি 100ত তেখেতে ৰাখি আছে। 5টা গেৰেণ্টিৰ কথা কৈছিলে, 5 মাহ হোৱাই নাই, তেখেতে ইতিমধ্যে এই আঁচনিবিলাক মানে ইতিমধ্যে এপ্ৰুভ কৰি হিতাধিকাৰীক এইটো প্ৰদান কৰিছে। টোটেল কিমান হিতাধিকাৰী পাইছে 5টা গেৰাণ্টি? তো 5টা গেৰেণ্টিত আমাৰ বহুতো আছে। এটা আমাৰ সমষ্টিতে আত্মসহায়ক গোট প্ৰায় 833টা, আৰু আমাৰ আছে ইউথ যিটো এমপ্লয়মেণ্ট জেনেৰেশ্যন, ইয়াতো 2,100,000 জনক দিয়া হৈছে। তাৰ বাহিৰেও আমাৰ যিটো ছিনিয়ৰ চিটিজেন প্ৰায় 1250 জন, আৰু তেনেকুৱা আমাৰ ছ'চিয়েল ৱেলফেয়াৰ হিচাপতো যিমানখিনি দৰখাস্ত পাইছে এতিয়ালৈকে সেইখিনি মানে প্ৰদান কৰাৰ ব্যৱস্থাবিলাক কৰি আছে। হিতাধিকাৰী এই আঁচনি যথেষ্ট উপকাৰ হ'ব, এইটো ৰাইজৰ মানে খুব উপকাৰ হ'ব। এইটো উপকাৰৰ কাৰণে সেইটো লোৱা হৈছে, দিয়া হৈছে। আৰু BTCৰ দায়িত্ব লোৱাৰ পিছতে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে ইমান যিবিলাক আপোনালোকে প্ৰজেক্টটো দেখা পাইছে, প্ৰজেক্টবিলাক কিমান প্ৰজেক্ট লৈছে, সেইটো মানে আপোনালোকে এইটো নজৰ দিব না। কিমান প্ৰজেক্ট ইতিমধ্যে মিনি ছেক্ৰেটাৰিয়েট বনাম বুলি কৈছিলে, মিনি ছেক্ৰেটাৰিয়েট ইতিমধ্যে আধাৰশিলা হৈ গৈছে। গতিকে এইটো ৰাইজৰ কাৰণে বহুত উপকাৰ হ'ব।